Good morning guys, welcome to my mobile money channel. Friendসকল আজি আকৌ আপোনালোকৰ বাবে এনেকুৱা এটা এপছ লৈ আছো, এনেকুৱা এটা টিক্স লৈ আছো যেটোৰ সহায়তে আপোনালোকে আনলিমিটেড মানি ইনকাম কৰি থাকিব পাৰিব আৰু প্ৰতিটো ৰেফাৰৰ বাবে আপোনালোকে 20 টকাকৈ পাব এজন ফ্ৰেণ্ডৰ পৰা। যদি আপুনি ৰেফাৰ কৰে 20 টকাকৈ পাব। তো মই আপোনালোকক স্টেপ বাই স্টেপ দেখাই আছো আপোনালোকে কেনেকৈ এপছটো ইনষ্টল কৰিব, কেনেকৈ টকা ইনকাম কৰিব, কেনেকৈ আপোনালোকে টকা উইথড্ৰ কৰিব আপোনাৰ পেটিএমত, সকলোখিনি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। তো ফ্ৰেণ্ডসকল বেছি কথা নাপাতি ব্লগ লেটস গো আৰম্ভ কৰো। সো ফ্ৰেণ্ডসকল ফাৰ্ষ্ট টাইম মই আপোনালোকক দেখুৱাইছো আপোনালোকে এপছটো কেনেকৈ ইনষ্টল কৰিব। মানে ফ্ৰেণ্ডসকল মই এপছটো লিংক আপোনালোকৰ কাৰণে ডেসক্ৰিপচনত দি থম। আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকত যেতিয়াই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। অহাৰ লগে লগে আপোনালোকে জাস্ট ইনষ্টল অপচনত ক্লিক কৰি ইনষ্টল কৰিব। তাৰ পিছত ইনষ্টল হোৱাৰ পিছত আপোনালোকে ওপেনত ক্লিক কৰি ওপেন কৰিব। ওপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহিব। আপোনালোকে লগইন উইথ মোবাইল যেটো দেখিব পাইছে আপোনালোকে ইয়াতে আপোনাৰ পেটিএমৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটো অৰ্থাৎ মোবাইল নাম্বাৰটো দি দিব। দিয়াৰ পিছত আপোনালোকে আপোনাৰ এনেকৈ সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি আহি অটোমেটিকলি লৈ লব। তাৰ পিছত আপোনালোকে গিভ পাৰমিশনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এলাউ কৰি দিব। এলাউ অনলি উইথ ইউজিং দ্য এপ ইয়াতে ক্লিক কৰি আপোনালোকে এলাউ কৰি দিব। ইনষ্টল কৰি ওপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহিব। অহাৰ লগে লগে আপোনালোকে দেখিব পাব ইয়াতে মানে হিন্দী ল্যাঙ্গুৱেজ হৈ আছে। আপোনালোকে ল্যাঙ্গুৱেজটো চেঞ্জ কৰিব। তাৰ বাবে আপোনালোকৰ ওপৰত যেটো আই বাটন এটা দেখিব পাইছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহিব। আপোনালোকে অহাৰ পিছত ইয়াতে এটা অপচন দেখিব পাব ল্যাঙ্গুৱেজ হিন্দী থাকিব। আপোনালোকে তাতে ক্লিক কৰি ইংলিছত ক্লিক কৰি আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব। তেতিয়া আপোনাৰ ইংলিছ হৈ যাব। মই অলৰেডি ইংলিছ বনাই থৈছো। তাৰ পিছত আপোনালোকৰ কামটো সম্পূৰ্ণ হৈ গল। এতিয়া হল আপোনালোকে টকা ইনকাম কৰিব পৰা যেটো সিস্টেম সেই বিষয়ে জানাটো। তো আপোনালোকে ইয়াতে দেখিব পাইছে গেট RS20 অন আস নিউ ইউজাৰ ক্লিক হিয়াৰ। মানে ফ্ৰেন্ড আপুনি এজন ফ্ৰেণ্ডক যদি আপুনি ইনভাইট কৰে আৰু সেই ফ্ৰেণ্ডজনে যদি আপুনি দিয়া লিংকৰ পৰা ইনষ্টল কৰে তেনেহলে আপুনি 20 টকা পাব। তো আপুনি যেতিয়া লিংকটো শেয়াৰ কৰিব আৰু সেইজন ব্যক্তি বা আপোনাৰ সেই ফ্ৰেণ্ডে ইনষ্টল কৰিব, ইনষ্টল কৰাৰ লগে লগে ইনষ্টেণ্ট আপুনি 5 টকা লাভ কৰিব। আৰু এক মাহলৈকে যদি আপোনাৰ সেইজন ফ্ৰেণ্ডে এই এপছটো ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে এক মাহ পিছত 15 টকা পাই যাব। অৰ্থাৎ টোটেল আপুনি এজন ফ্ৰেণ্ডৰ পৰা 20 টকা লাভ কৰিব। তো এতিয়া আপোনালোকে কেনেকৈ আপোনাৰ ফ্ৰেণ্ডলৈ ৰেফাৰ কৰিব সেই বিষয়ে দেখাইছো। তো বন্ধুসকল আপোনালোকে এইটো সাইডত দেখিবলৈ পাব আই বাটন। আপোনালোকে আই বাটনত যেতিয়া ক্লিক কৰিব অলপ তলতে ইয়াতে দেখিবলৈ পাব ইনভাইট এণ্ড আৰ্ন অপচন। তো আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক বহুত কেইটা অপচন পাব, হোৱাটছআপ, ফেচবুক, টুইটাৰ। তো আপোনালোকে হোৱাটছআপতে ৰেফাৰ কৰিব পাৰে বা আপোনাৰ ফ্ৰেণ্ডসকলক ফেচবুকতে ৰেফাৰ কৰিব পাৰে। ইয়াতে চাওক আপোনালোকে দেখিব পাইছে ৰেফাৰ লোকাল ভোকাল নিউজ এণ্ড গেট RS5 on every successful register। যেতিয়া ৰেজিষ্টাৰ কৰাৰ লগে লগে আৰু চাওক গেট এডিশনাল RS15 in the refer user use the apps for the next 30 days। অৰ্থাৎ 30 দিনলৈ ব্যৱহাৰ কৰাৰ পিছত আৰু 15 টকা পাব। ইনষ্টল কৰাৰ লগে লগে আপুনি 5 টকা পাব আৰু এক মাস ব্যৱহাৰ কৰাৰ পিছত আপুনি 15 টকা পাই যাব। অৰ্থাৎ এজনৰ ফ্ৰেণ্ডৰ পৰা আপোনালোকে টোটেল কিমান পাব 20 টকা লাভ কৰিব। তো এইখিনি গল। এতিয়া মূল কথাটো হ'ল যে আপোনালোকে টকাখিনি কেনেকৈ উইথড্ৰ কৰিব। টকা উইথড্ৰ কৰাৰ বাবে আপোনালোকে আকৌ এই আই বাটনটোত ক্লিক কৰিব। আই বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখিব পাব ৱালেট। আপুনি কিমান টকা ইনকাম কৰিলে তাতে এইখিনি কিন্তু ইয়াতে শো কৰিব। ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এমাউণ্টখিনি ইয়াতে শো কৰিব। আপুনি মিনিমাম 30 টকাহে উইথড্ৰ লগাব পাৰিব। 30 টকাৰ কম হলে আপোনালোকে উইথড্ৰ কৰিব নোৱাৰিব। মিনিমাম আপোনাৰ 6 জন ফ্ৰেণ্ডক ইনভাইট কৰাৰ পিছত আপুনি 30 টকা পাব। সেইখিনি আপোনালোকে ইয়াতে উইথড্ৰ কৰিব পাৰিব। মই ইনষ্টল কৰাৰ বাবতে ইয়াতে কিমান পাইছো 1 টকা পাইছো। তো তাৰ পিছত আপোনালোকে এই ৰিডিম অপচন যেটা দেখিব পাইছে ওপৰত, এই ৰিডিম অপচনত ক্লিক কৰি আপোনালোকে মানে টকাখিনি উইথড্ৰ কৰিব পাৰিব আপোনাৰ পেটিএমত। তো মই যেতিয়া টকাখিনি উইথড্ৰ কৰিম তেতিয়া আৰু এটা ভিডিও বনাম আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই দিম। তো যদি আপোনালোকে এই ভিডিওটো বা এনেকৈ টকা ইনকাম কৰিব বিচাৰে তেনেহলে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত যাই আপোনালোকে এপছটো ইনষ্টল কৰি লওক। তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পালে। যদি ভাল পালে তেনেহলে তো ভিডিওটো লাইক কৰিব। আগলৈ যাতে এনেকুৱা ভিডিওসমূহ সদায় পাব বিচাৰে তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব।